ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ ৭ নম্বৰ পাঠ জীৱ আৰু পৰিৱেশৰ দ্বিতীয় অংশটো আলোচনা কৰিম। এই পাঠটোৰ প্ৰথম অংশত আমি খাদ্যৰ বাবে এটা জীৱ আন এটা জীৱৰ ওপৰত কিদৰে নিৰ্ভৰশীল তাৰ ওপৰত আলোচনা কৰিছিলোঁ। ইয়াৰ উপৰিও প্ৰাণীবোৰে ইটোৱে সিটোক খাই কিদৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে তাৰ ওপৰতো আলোচনা কৰিছিলোঁ। আহচোন ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত কিদৰে নিৰ্ভৰ কৰিবলগীয়া হয় তাৰ ওপৰত আলোচনা কৰোঁ। আমি খাদ্যৰ বাবে বিভিন্ন প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমি গৰু, ম'হ, ছাগলীৰ পৰা গাখীৰ পাওঁ। কুকুৰা, হাঁহ আদিৰ পৰা আমি কণী পাওঁ। ছাগলী, মুৰ্গী, হাঁহ, পাৰৰ আদিৰ মাংস খাওঁ। আৰু তোমালোকে খাই ভাল পোৱা মাখন, পনীৰ, মিঠাই, দৈ আদি গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়। এইদৰেই মানুহে খাদ্যৰ বাবে আন প্ৰাণীৰ ওপৰত নিৰ্ভৰশীল। আহচোন ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি মানুহে বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰিবলগীয়া হয় তাৰ ওপৰত আলোচনা কৰোঁ। আগৰ দিনত গাড়ী, মটৰ, ট্ৰেক্টৰ আদিৰ সংখ্যা একেবাৰে কম আছিল। তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বস্তু কঢ়িয়াবলৈ গৰু আৰু ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰিছিল। মাটি চহ কৰিবৰ বাবে গৰু ব্যৱহাৰ কৰিছিল। ডাঙৰ আৰু গধুৰ কাঠ কঢ়িয়াবৰ কাৰণে হাতী ব্যৱহাৰ কৰা হৈছিল। ঠিক সেইদৰে ৰাতি ঘৰ পহৰা দিবৰ বাবে মানুহে কুকুৰ পোহে আৰু ঘৰত নিগনি কমাবৰ বাবে মেকুৰী পোহা দেখা যায়। এনেদৰে মানুহে বিভিন্ন কামৰ বাবে যিবোৰ প্ৰাণীৰ পৰা সহায় পায় সেইবোৰক আদৰ যত্ন কৰি ঘৰত পোহনীয়া প্ৰাণী হিচাপে ৰাখে। আৰু পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে আমি পোহনীয়া প্ৰাণীবোৰক মৰম কৰিব আৰু যত্ন ল'ব লাগে। আহাচোন ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি পোহনীয়া প্ৰাণীবোৰক কেনেদৰে যত্ন ল'ব লাগে জানি লওঁ। প্ৰাণীবোৰক জিৰণি ল'বৰ বাবে ঘৰ সাজি দিব লাগে। আমি প্ৰাণীবোৰক চাফ চিকুণ কৰি ৰাখিব লাগে আৰু সময়মতে সিহঁতক আহাৰ খাবলৈ দিব লাগে। বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে আৰু বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে প্ৰতিষেধক বেজি দিব লাগে। এইদৰে আমি পোহনীয়া প্ৰাণীবোৰক আদৰ আৰু যত্ন কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কি কথা শিকিলোঁ? প্ৰথমতে মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত কেনেদৰে নিৰ্ভৰশীল সেই বিষয়ে জানিলোঁ। দ্বিতীয়তে মানুহ আৰু বিভিন্ন প্ৰাণীৰ মাজত থকা পৰস্পৰ সম্বন্ধৰ বিষয়ে জানিলোঁ। আৰু তৃতীয়তে পোহনীয়া প্ৰাণীবোৰক আমি কেনেদৰে যত্ন ল'ব লাগে সেই বিষয়ে জানিলোঁ।